অসমীয়া বাপতিসাহোন ৰঙালী বিহুটিৰ সকলোকে বহুত বেছি শুভেচ্ছা জনালো। দীঘল পাত মাখি মাৰো জাত জাত দীঘল পাত মাখি মাৰো জাত জাত মায়েৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু তোৰ জহে মিলিব ভাতে। হেল্ল' অসমবাসী ৰাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আৰু সুস্থ সবল আছে। মোৰ এই প্ৰথমটো ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এয়া আমি চাওকচোন, মই ভণ্টিহঁত আমি গোটেইকেইজনী বিহুৰ কাৰণে ৰেডি হৈ আহিছোঁ। মানে এতিয়া ৰিলচ বনাম আৰু আপোনালোককো দেখুৱাই থাকিম। এখন বিহু পতা হৈছে, যিহেতু সৰু ল'ৰা ছোৱালীখিনিক আমাৰ নেক্সট জেনেৰেশ্যনটোক আমি ইয়াৰ বিষয়ে ভালকৈ জনাই থ'ব লাগিব। বিহু যে আমাৰ প্ৰাণ, অসমীয়াৰ যে বিহু প্ৰাণ হয়, মন হয়, সেইখিনি কথা আমি ধুনীয়াকৈ বুজাব লাগিব। সেয়েহে আমি স্কুলৰ পৰা সেইখিনি কথা সিহঁতক বুজাবলৈ চেষ্টা কৰিছোঁ। আৰু অকল এখন স্কুল বুলিয়ে নহয়, সকলো স্কুলতে ল'ৰা ছোৱালীখিনিক এনেকৈ বিহুৰ কাৰণে সাজি কাচি আহি ধুনীয়াকৈ নাচি, পিঠা পনা কি হয়, বিহু নাচ কি হয়, সকলোখিনি দেখুওৱা হৈছে, বুজোৱা। বিহু আমাৰ প্ৰাণ আৰু আমি বিহুক সদায় জীয়াই ৰাখিবলৈ লাগিব। বিহু বুলি ক'লে আমি ঘৰৰ পৰা যিমানেই দূৰত নাথাকোঁ কিয় ঘৰলৈ অহা যায়, সকলো আমি লগ হওক, কিমান ভাল লাগে নহয়নে? আৰু যিহেতু বিহু, গতিকে ঢেঁকীত জলপান বা পিঠাগুড়ি আমি খুন্দিবই লাগিব। এইটো আমাৰ পৰম্পৰা আৰু এইখিনি নকৰিলে বিহু যেন নালাগে। গতিকে এয়া ভণ্টিহঁতে এবাৰ পিঠাগুড়ি খুন্দি আনিছে। মোৰ অকণমান অসুবিধাৰ কাৰণে সিহঁতে এবাৰ এইখিনি গোটেইখিনি কৰিছে আৰু ভণ্টিয়ে পিঠা বনাবলৈ লৈছে এতিয়া মালপোৱা। গুড মৰ্ণিং। আজি হৈছে উৰুকা আৰু আজি মোৰ স্কুল আছে, সেই স্কুললৈ ওলাইছোঁ। স্কুলৰ পৰা আহোঁ, তাৰপাছত আৰু বিহু কাম কৰিব লাগিব। আজি হৈছে গৰু বিহু আৰু গৰু বিহুৰ সকলোকে বহুত বেছি শুভেচ্ছা জনাইছোঁ। সকলোৱে বোধহয় ভালে ভালে গৈছে বিহু। দীঘল পাত মাখি মাৰো জাত জাত দীঘল পাত মাখি মাৰো জাত জাত মায়েৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু তোৰ জহে মিলিব ভাতে তোৰ জহে মিলিব ভাত। দীঘল পাত মাখি মাৰো জাত জাত দীঘল পাত মাখি মাৰো জাত জাত মায়েৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু তোৰ জহে মিলিব ভাতে তোৰ জহে মিলিব ভাত। আৰু বিহুৰ দিনাখন গৰুকেইটা বা ছাগলীকেইটা মাহ হালধি লগাই, তেল লগাই গা ধোৱা কিমান বেছি ভাল লাগে নহয়নে? এই দিনটো আমাৰ অসমীয়া কলা সংস্কৃতি সঁচাকৈ বহুত বেছি চহকী। মই পিছে এতিয়া বনাই আছোঁ তিল পিঠা। ভণ্টিয়ে বগা পিঠাখিনি বনালে, মই হালধীয়া আৰু গুলপীয়াখিনি বনাইছোঁ। হালধীয়াখিনি আপোনালোকেতো জানে হালধি বনাওঁ আৰু গুলপীয়াখিনি বিট, যিহেতু গৰুকেইটা তেনেকৈ আগবঢ়াই অনা যায়, গতিকে মায়ে এইখিনি গোটেইখিনি ৰেডি কৰি থৈছে। আজি সিহঁতৰ দিন নতুন ৰছীৰ লগতে এখন বিচনী দি বিচি অনা হয়, আপোনালোকেতো জানে। আৰু আমাৰ পৰম্পৰা মতে আজি আমি 108বিধ শাক খাব লাগে ৰাতি, আৰু সেয়েহে ভণ্টিয়ে শাক গোটাইছে। পিছে 108বিধ নহয় বাৰু, ইয়াৰ লগত কচু আৰু মাছ দি তেনেকৈ তৰকাৰী বনাইছে। পিছে আপোনালোকে তেনেকৈ খাই নে নাখায় জনাবচোন দেই। আৰু আমি এতিয়া গৈ আছোঁ বিহু চাবলৈ। ওচৰতে বিহু হৈ আছে আৰু 1 বছৰৰ মূৰত এনেকৈ বিহুটো আহিছে। বিহু নেচালেনো হ'বনে? সেয়ে বিহু চাবলৈ ওলাইছোঁ।
এই টিকলাটোক চাওকচোন, সি যে কি হৈ আছে গমেই পোৱা নাই, সি এখন বেলেগ দুনিয়াত সোমাই আছে। আৰু আমি পাণ লৈ আহিছিলোঁ, মিঠা পাণ। আনফালে ইয়াৰ ৰাতিৰ শাক আৰু কচুৰ তৰকাৰীখন, এনেকৈ ভাত সাজ খালোঁ। পিছে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আজিলৈ আহিছোঁ, বাই।